নমস্কাৰ বেষ্ট প্ৰেক্টিছ চেনেলৰ সমূহ দৰ্শকলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আজিৰ এই ভিডিঅ'ত আমি চাম যে এটা ইমেইল মই পালোঁ APDCLৰ পৰা। মই যিবিলাক কুৱেশ্যন সুধিলোঁ সেইবিলাক কুৱেশ্যনৰ আনচাৰ তেওঁলোকে দিলে। তাৰ আগতে মই আপোনাক দেখুৱাম যে মই APDCLৰ কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভলৈ কথা পাতিলোঁ। তাৰপিছত তেওঁলোকৰ কি ৰেছপন্স আছিলে এইটোও মই দেখুৱাম। মোৰ 4টা কুৱেশ্যন আছিলে প্ৰিপেইড মিটাৰ ষ্টেটমেণ্টৰ বিষয়ে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ, যোনটো বহুত দৰ্শকৰো প্ৰশ্ন আছিলে। সেইকাৰণে মই ভাবিলোঁ যে মই ইনভেষ্টিগেট কৰিম আৰু কাৰেক্ট ইনফৰ্মেশ্যন আপোনালোকলৈ শ্বেয়াৰ কৰিম। প্ৰথমতে মই কল কৰিলোঁ APDCL কাষ্টমাৰ কেয়াৰত আৰু এইকেইটা কুৱেশ্যন মই সুধিলোঁ। ফাৰ্ষ্ট লেবত ইমান ইউনিট ডিফাৰেণ্ট কিয় ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত? তাৰপিছত ডিমাণ্ড আৰু ফিক্স চাৰ্জ এইটো চেঞ্জ কিয় হৈ আছে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত? ইলেক্ট্ৰিচিটি ডিউটি এইটোও চেঞ্জ হৈ আছে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ষ্টেটমেণ্টত আমি দেখা পাওঁ। গভৰ্ণমেণ্ট ছাবচিডি এইটোও চেঞ্জ হৈ আছে। এই 4টা প্ৰশ্ন আছিলে মোৰ। তাৰপিছত এই চাওক কি আনচাৰ মই পালোঁ কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভৰ পৰা, যোনটো সন্তোষজনক নাছিলে। প্ৰথম কুৱেশ্যনৰ আনচাৰ, এনাৰ্জি চাৰ্জটো বেলেগ কিয় ফেব্ৰুৱাৰীত 105 ইউনিট আৰু মাৰ্চ মাহত 123 ইউনিট প্ৰথম স্লেবত কিয়? তেতিয়া কাষ্টমাৰ কেয়াৰে ক'লে 0ৰ পৰা 120 ইউনিট প্ৰথম স্লেবত আহিব আৰু 5 টকা 30 পইচা পাৰ ইউনিট। 121 ইউনিটৰ পৰা 240 ইউনিটলৈ ছেকেণ্ড স্লেবত আহিব, এইটো 7 টকা পাৰ ইউনিট। আৰু 241 ইউনিটছৰ ওপৰত যিবিলাক আহিব, যিমানে আহিব এইটো থাৰ্ড স্লেবত আহিব আৰু 7 টকা 70 পইচা পাৰ ইউনিটত আহিব। তাৰপিছত ডিমাণ্ড আৰু ফিক্স চাৰ্জ কিয় চেঞ্জ হৈ আছে? ডিমাণ্ড ফিক্স চাৰ্জ তেওঁলোকে ক'লে যে এইটো 70 ৰুপিজ পাৰ কিলোৱাট হিচাপত আহে। তাৰপিছত মই সুধিলোঁ যে এনেকুৱা মোৰ ষ্টেটমেণ্টত চেঞ্জ কিয় আহি আছে? তেওঁলোকৰ আনচাৰ আহিলে যে এইটোতো হ'ব নালাগিছিল। তাৰপিছত ইলেক্ট্ৰিচিটি ডিউটি কেনেকৈ কেলকুলেট হয় ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ দুটাৰে এমাউণ্টটো ডিফাৰেণ্ট হৈ আছে। তেওঁলোকৰ আনচাৰ আহিল নাজানো, এইটো তেনেকুৱাটো হ'ব নালাগিছিল। আকৌ গভৰ্ণমেণ্ট ছাবচিডি যেতিয়া মই কুৱেশ্যনটো সুধিলোঁ তাৰপিছত একে আনচাৰ, এইটোতো হ'ব নালাগিছিল, এইটোতো গম নাপাওঁ এনেকুৱা কেনেকুৱা হৈ গ'ল। তাৰপিছত মই ভাবিলোঁ যে আকৌ এবাৰ ইনভেষ্টিগেট কৰোঁ আৰু ইমেইল পঠাওঁ। তাৰপিছত মই APDCLৰ ৱেবছাইটত গ'লোঁ। ৱেবছাইটত মই 2টা ইমেইল এড্ৰেছ পালোঁ। এই 2টা ইমেইল এড্ৰেছতে মই ইমেইলটো পঠালোঁ মোৰ এই 4টা প্ৰশ্ন লৈ। তাৰপিছত 2 দিন পিছত সিহঁতৰ পৰা আহিলে ৰেছপন্স, আৰু ৰেছপন্সটো চাওক কি আহিলে। ৰেছপন্সটো তেওঁলোকে দিলে যে ডিমাণ্ড চাৰ্জ 60 পাৰ কিলোৱাট এমাহৰ বাবে, কিন্তু এইটো কিমান দিন বিল হৈছে তাৰ ওপৰত হ'ব। তাৰপিছত ইলেক্ট্ৰিচিটি ডিউটি এইটো 5% টোটেল চাৰ্জ যিমান আহে সেইটোৰ ওপৰত লাগে। গভৰ্ণমেণ্ট ছাবচিডি আৰু ডিমাণ্ড চাৰ্জ সেইটোৰ পৰা বাদ দি পেলাই। গভৰ্ণমেণ্ট ছাবচিডিটো কেনেকৈ কেলকুলেট হয়? ফাৰ্ষ্ট লেবত যিমান ইউনিট আছে এইটো মাল্টিপ্লাই হ'ব 0.75 ৰুপিজেদি ফৰ ডমেষ্টিক কাষ্টমাৰ্ছ। তাৰপিছত লাষ্ট তেওঁলোকে লিখিছে, আপুনি স্ক্ৰীণত চাব যে 1 এপ্ৰিলৰ পৰা টেৰিফটো চেঞ্জ হৈ যাব। এইটো যেতিয়া এই ইমেইলত মই দেখা পালোঁ তাৰপিছতে মই আকৌ APDCLৰ ৱেবছাইটত যাই ইনভেষ্টিগেট আৰম্ভ কৰিলোঁ। তেতিয়া আপুনি চাব পাৰে এক্টছ এণ্ড পলিচিছত মই গ'লোঁ আৰু তাৰপিছত নো ইয়ৰ টেৰিফত যেতিয়া মই যাওঁ, মাৰ্চ মাহত নতুন এটা টেৰিফ অৰ্ডাৰ আহিলে। এই টেৰিফ অৰ্ডাৰত লিখা আছে যে 1 এপ্ৰিলৰ পৰা টেৰিফ অৰ্ডাৰটো চেঞ্জ হৈ যাব। তাৰমানে বিল বাঢ়িব পাৰে, কিন্তু এইটো মই এতিয়া ক'ব নোৱাৰিম যেতিয়ালৈকে এপ্ৰিল মাহৰ ষ্টেটমেণ্টটো নোলায়। এপ্ৰিল মাহৰ ষ্টেটমেণ্টটো ওলোৱাৰ লগে লগে মই আপোনালোকৰ লগত এইটো ইনফৰ্মেশ্যনটো শ্বেয়াৰ কৰিম। তেতিয়ালৈকে ধন্যবাদ। আৰু ভিডিঅ' চাই যদি আপোনাৰ ভাল লাগিছে, কিবা প্ৰশ্ন আছে কমেণ্ট কৰিব নিশ্চয় আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।